সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত মই আপোনালোকলৈ আগবঢ়াইছো এটি খুব সুন্দৰ কন্টেন্ট ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আজিৰ বিষয়টো হ'ল আজি বৰ্তমান কৰোনাৰ সময় কোভিড-19ত আমি যিবিলাকে বৰ্তমান ভ্যাকচিন লৈছো সেই ভ্যাকচিনৰ সাৰ্টিফিকেটটো আমি ক'ৰ পৰা ডাউনলোড কৰিম ক'ত কেনেকৈ পোৱা যায় এই বিষয়ে আলোচনা কৰিম আপোনালোকে মোৰ থাম্বনেইলত দেখিবলৈ পাইছে আৰু ইয়াৰ পৰা সকলোৱে অনুমান কৰিব পাৰিছে চাগে গতিকে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো যাতে আপোনালোকৰ সকলোৱে এই ভিডিঅ'টো পায় বৰ্তমান কোভিড-19ৰ সময়ত সাৰ্টিফিকেটটো খুবেই মূল্যৱান সাৰ্টিফিকেট নহলে কতো একো নহয় আপোনালোক হস্পিটাললৈ যাওক বা যতেই যাওক আপোনাৰ যদি আপুনি সাৰ্ভিসম্যান হয় আপোনাৰ যদি স্যালাৰি হোৱা নাই স্যালাৰিৰ ক্ষেত্ৰতো আপোনাৰ কোভিড-19ৰ সাৰ্টিফিকেটটো খুবেই প্ৰয়োজনীয় আৰু লগতে হস্পিটাললৈ গলে আপোনাক প্ৰথমতে কোভিড-19ৰ এই সাৰ্টিফিকেটটো বিচাৰিব তাতে গতিকে এই ভিডিঅ'টো শেষলৈকে চাওক মই এই ভিডিঅ'টোত ডিটেইলছ দি দিছো ধুনীয়াকৈ চাব দেই প্ৰথমতে আমি গুগলৰ এড্ৰেছ বাৰটো ওপেন কৰি ললো আৰু ইয়াৰ সাৰ্চ বাৰত লিখিব লাগিব কোউইন COWIN কোউইন লিখি আমি সাৰ্চ কৰি দিলো সাৰ্চ কৰি দিয়াৰ পিছত যেটো ইন্টাৰফেস খোলা গল এই ইন্টাৰফেসৰ প্ৰথম লিংকটো কোউইন বুলি লিখা আহিব এই কোউইনটোত আমি নতুনকৈ ক্লিক কৰি দিলো তাৰ পিছত ৰেজিষ্টাৰ বা সাইন ইন বুক ইয়োৰ স্লট এইবিলাক সব আহিছে ইয়াতে আমাৰ যেটো আছে ৰেজিষ্টাৰ হালধীয়া কালাৰৰ যেটো আহিছে ৰেজিষ্টাৰ বুলি এই ৰেজিষ্টাৰত আমি ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে ঠিক নতুনকৈ আকৌ এখন ইন্টাৰফেস খোল খালে ইয়াতে লিখা আছে ৰেজিষ্টাৰ অৰ সাইন ইন ফৰ ভ্যাকচিনেশন এণ্ড OTP উইল বি সেন্ট টু ইয়োৰ মোবাইল নাম্বাৰ ফৰ ভেৰিফিকেশন ইয়াতে এটা মোবাইল নাম্বাৰ দিব লাগিব যেটো মোবাইল নম্বৰ নেকি আমি ভ্যাকচিন লবলৈ যাওঁতে যেটো মোবাইল নম্বৰ আমি ব্যৱহাৰ কৰিছিলো যেটো মোবাইল নম্বৰ তেওঁলোকক দিছিলো ভ্যাকচিন সেন্টাৰত সেই মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিব লাগিব এটা দিছো মোৰ মোবাইল নম্বৰটোকে দিছো 8812988350 এইটো মোৰ মোবাইল নম্বৰ এইটো দিলো দি ইয়াতে যেটো গেট OTP বুলি আছে গেট OTPত ক্লিক কৰিলো তাৰ পিছত মোবাইলত এটা OTP আহিব এই ওপৰৰ ফালে আহিছে আপোনালোকে দেখিছে ওপৰৰ ফালৰ পৰা তলৰ ফালে টানি দিলো দিয়াৰ পিছত OTPটো দেখা যাব 532227 এই 532227 ইয়াতে এন্টাৰ কৰি দিম 532227 দি ভেৰিফাই এণ্ড প্ৰসেস যেটো ভেৰিফাই এণ্ড প্ৰসেস আছে তাতে আকৌ ক্লিক কৰি দিলো দিয়াৰ পিছত আহিলে এয়া জোনাকি দেৱী এয়া যিবিলাকৰ যাৰ মই এই মোবাইল নম্বৰটোৰ জৰিয়তে ভ্যাকচিন দিয়া হৈছিল সেই মোবাইল নম্বৰৰ এগেইনষ্টত নতুনকৈ প্ৰত্যেকৰে সাৰ্টিফিকেট বিলাক ইয়াতে জমা হৈ আছে আৰু মই যদি প্ৰত্যেকৰ সাৰ্টিফিকেট বিলাক উলিয়াই ল'ব খোজো তেনেহলে আমি তলত যেটো আছে সাৰ্টিফিকেটত ক্লিক কৰি দিব লাগিব মই দিছো ইয়াত দেখুৱাই দিছো সাৰ্টিফিকেটত ক্লিক কৰি দিলো তাৰ পিছত পুৰা PDF ফাইলত নতুনকৈ ফাইল এটা ডাউনলোড হ'ব ডু ইউ ওয়ান্ট টু ডাউনলোড সাৰ্টিফিকেট PDF ফাইল এনেকৈ সুধিছে তেনে ডাউনলোডত ক্লিক কৰি দিলো ইয়াৰ লগে লগে সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব আৰু ডাউনলোড হোৱা সাৰ্টিফিকেটখন আমি ক'ত পাম আমাৰ মোবাইলৰ হোম স্ক্ৰিনলৈ যাব লাগিব তাৰ পিছত হোম স্ক্ৰিনত গৈ আমি যাব লাগিব আমাৰ ফাইল মেনেজাৰত যাব লাগিব ইয়া ফাইল মেনেজাৰলৈ গলো ফাইল মেনেজাৰত ক্লিক কৰি দিলো তাৰ ঠিক লগে লগে নতুন ইন্টাৰফেস এখন খোল খালে এই ইন্টাৰফেসখনত আমি চাব লাগিব য'ত ক'ত আছে ডাউনলোড চাব লাগিব ডাউনলোডছত আমি ক্লিক কৰি দিলো এ দিলো দিয়াৰ পিছত নতুনকৈ আহিলে সাৰ্টিফিকেট 13.pdf ফাইল এটোতে দিলো আমি লাই দিলো এইখন নতুনকৈ জোনাকি দেৱী এইখন আহিছে জোনাকি দেৱী এই সাৰ্টিফিকেটখন পুৰা ডাউনলোড অলৰেডি হৈ গল আৰু এইখন যদি আমি প্ৰিন্ট আউট কৰিব লাগে আপুনি প্ৰিন্টাৰলৈ গৈ এইখন প্ৰিন্ট আউট কৰিব হেল্ল বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে হেহত কমেন্ট বক্সত নিশ্চয় জনাব বুলি আশা কৰিলো আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৱে যাতে পায় আপোনালোকৰ ফ্ৰেন্ড সাৰ্কলে হওক বা আপোনালোকৰ যিমান নেইবাৰছ হওক সকলোৱে যাতে ভিডিঅ'টো পায় তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক যাতে ইয়াৰ পিছৰ ভিডিঅ'বিলাক মোৰ ভিডিঅ'বিলাক খুব সোনকালে আপোনালোকৰ মোবাইল স্ক্ৰিনত আপোনালোকে দেখা পায়
ধন্যবাদ, নমস্কাৰ।